प्रधानमंत्री आयुष्मान योजना किसुमाনৰ হাতত আমাৰ কাৰ্ড আছে किसुमाনৰ হাতত কাৰ্ড নাই অহা 1 জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছো। নমস্কাৰ, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কাৰণ আজি আমি দেখিম আপোনাৰ আয়ুষ্মান কাৰ্ডত নাম আছে না নাই কেনেকৈ চেক কৰিব আপোনাৰ মোবাইলত। আপোনাৰ যদি আয়ুষ্মান কাৰ্ডত নাম আছে তেনেহলে আপুনি লাভ কৰিব প্ৰতি বছৰে 5 লাখ টকাকৈ। কেনেকৈ চেক কৰিব আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিলে আপুনি গম পাব। এতিয়ালৈকে যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ ইয়াৰ পিছত আমি দেখাম যে আপোনালোকে কেনেকৈ কাৰ্ডটো ডাউনলোড কৰিব। এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনত এটা লিংক দিয়া আছে, তাত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইটো ওয়েবসাইটত আহি যাব। ইয়াতে আপোনালোকে চাই আছে বেনিফিচিয়াৰী ডাটাবেস, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ মোবাইল নম্বৰ মাৰিব দিব। আপোনালোকে ইয়াতে মোবাইল নম্বৰটো লিখি দিব, মই লিখি আছো। তাৰ পিছত গেট OTP ক্লিক কৰিব। তাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP যাব, সেই OTPটো ইয়াতে লিখি দিব, মই লিখি আছো। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। তাৰ পিছত আপোনালোকে সাইন ইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ এটা উইন্ডো ওপেন হ'ব। ইয়াৰ পৰা আপোনালোকে ষ্টেট, ডিস্ট্ৰিক্ট, ব্লক আৰু ভিলেজ নেমটো সিলেক্ট কৰি ল'ব লাগিব। মই ইয়াৰ পৰা সিলেক্ট কৰি লৈ আছো। তাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিম। ইয়াতে এটা মন কৰিব লগা কথা, আপোনাৰ যদি ইয়াতে ব্লক নেমটো নাহে তেনেহলে আপোনালোকে ইয়াতে নট ম্যাপ ইয়াতে ক্লিক কৰিব। আপোনাৰ ব্লক যদি না আহে তেনেহলে ইয়াতে ক্লিক কৰিব। তাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনাৰ ভিলেজটো সিলেক্ট কৰি ল'ব। মই মোৰ ভিলেজটো সিলেক্ট কৰি লৈ আছো। ভিলেজটো সিলেক্ট কৰাৰ লগে লগে আপোনাৰ ভিলেজত যিমানখিনি নাম আছে গোটেইখিনি নাম ইয়াতে আহি যাব। আপুনি তাৰ পৰা আপোনাৰ নামটো বাছি উলিয়াব। ইয়াতে দেখিব পাৰি আছে আপোনাৰ সাৰ্চ অপচন আছে, আপুনি তাৰ পৰা সাৰ্চ কৰি ল'ব আপোনাৰ নামটো। ইয়াতে যদি আপোনাৰ নাম আছে তেনেহলে আপুনি লাভ কৰিব আয়ুষ্মান কাৰ্ড আৰু আপুনি সেই 5 লাখ টকাৰ লাভ ল'ব পাৰিব। আপোনালোকে ইয়াৰ পৰা আপোনাৰ নামৰ এগেইনষ্টত যেটো ৰেফাৰেন্স আইডি আছে সেই ৰেফাৰেন্স আইডিটো স্ক্ৰিনশ্বট মাৰি ৰাখি দিব কাৰণ পিছত যেতিয়া মই কাৰ্ড ডাউনলোড কৰা দেখাম তেতিয়া এই ৰেফাৰেন্স নাম্বাৰটো লাগিব। সেইকাৰণে এতিয়া লিখি ৰাখিব বা স্ক্ৰিনশ্বট মাৰি ৰাখি দিব। আজিৰ ভিডিঅ'টো এইখিনি। পিছৰ ভিডিঅ' পোৱাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। কেনেকৈ কাৰ্ড ডাউনলোড কৰিব লাগে সেইটো ভিডিঅ' মই বনাই আছো। থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'।